নমস্কাৰ বন্ধুসকল, আজি বৰন্দা আৰু মই এইফালে চামৰাং ট্ৰি হাউচ, ৰাইনো ইকো পাৰ্ক, তাৰপিছত বগামাটি এইবিলাক জেগা চাম বুলি পেলাই আহিছিলোঁ। এতিয়া তাৰ আগতে এটা ঠাই পালোঁ আমি, এনেকুৱা ঠাই যিটো ঠাই নেকি গুৰুজনাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এশৰণীয়া এখন সত্ৰ। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সেৱক হৰে কৃষ্ণ মহন্ত আটাই প্ৰতিষ্ঠা কৰা এখন সত্ৰ। সেইখন হৈছে শ্ৰীমন্ত শংকৰদেৱ সত্ৰ, বৰঙাজুলি, ওদালগুৰি। ডিমাকুচি আৰু বৰঙাজুলিৰ মাজতে আছে সত্ৰখন। এই সত্ৰখনত এবাৰ সোমাই যাওঁ বুলি ভাবিছোঁ, যিহেতু আহিছোঁৱেই। গতিকে কেনেকুৱা পৰিৱেশ, তেওঁ বৰ্তমান নাই, যোৱা বছৰ ঢুকাইছে। এতিয়া আমি গেটতে আছোঁ। এতিয়া আমি সোমাম আৰু সত্ৰৰ ভিতৰত। এয়া চাওক, শ্ৰীমন্ত শংকৰদেৱ সত্ৰ, বৰঙাজুলি, ওদালগুৰি। ইয়াতে আপোনালোকে আহিব। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শুদ্ধ এশৰণীয়া এখন সত্ৰ। মই আগতে আহিছিলোঁ, 3 বছৰমান হ'ল আহিছিলোঁ। তেতিয়া আহি বৰ ভাল লাগিছিল। তেতিয়া সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আটা জীৱিত আছিলে। এতিয়া বাৰু তেওঁ নাই। এতিয়া সত্ৰাধিকাৰ বেলেগ এজন হৈছে, বড়ো সম্প্ৰদায়ৰ, বড়ো জনগোষ্ঠীৰ এজন সত্ৰাধিকাৰ, নিৰঞ্জন বড়ো নামৰ এজন সত্ৰাধিকাৰ হৈছে। এইজন এখন সত্ৰৰ সত্ৰাধিকাৰ আছিলে, হৰেকৃষ্ণ মহন্ত আটা। ভকত শিৰোমণি উপাধি পাইছে, বহুত পুৰস্কাৰ পাইছে, বহুত সন্মান পাইছে। এতিয়া আহক আমি সত্ৰৰ ভিতৰলৈ যাওঁ, ক'ত কি আছে চাওঁ বাৰু। বৰ ধুনীয়া শান্ত পৰিৱেশ, আপোনালোকে সকলোৱে আহিব, বৰ ধুনীয়া লাগে। এইবিলাক ইয়াতে বহা ঠাই আৰু এইটো সত্ৰৰ নামঘৰ। প্ৰথমতে বৰপেটা সত্ৰত আছিল চলিকালত, সৰু কালতে। পঢ়া লিখাও সিমান কৰা নাই, LP স্কুল পাছ কৰাৰ পিছতে তাতে তেওঁ পঢ়িছিলে। তাৰপিছত গোটেইখিনি তাতে শিকা মিলা কৰিলে, গোটেই নাম প্ৰসংগ কৰা, কিবা কৰে, অতি নিয়মত আছিল বোলে। চব কথা কৈ গৈছে মোক। তিতা কাপোৰেদিহে প্ৰসাদ বনাইছিল বোলে। তাৰপিছত এই আমাৰ হেৰি কি বুলি কয়, আমাৰ নবিচ ভাৱ তেতিয়া প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱ সত্ৰ। তাৰপিছত আহি খৈৰাবাৰী স্থাপন কৰিলে। খৈৰাবাৰী সত্ৰখন তেখেত নবিছে স্থাপন কৰিছে। আৰু তেতিয়া চলি মানুহটো, ডেকা মানুহ, তেখেতক ৰন্ধা বঢ়া, এই নিৰঞ্জনক যেনেকৈ মহন্ত বাবে ডাঙৰ দীঘল কৰি পেলাই এইখিনি এইজন বনাই পেলালে। এই নিৰঞ্জন এইজন বাপক আমাৰ মহন্ত বাপে বনালে। পৰৱৰ্তী মহন্ত এওঁই আমাৰ নিৰঞ্জন কৃষ্ণ কৃষ্ণ। আপোনাৰ এতিয়া থকা মেলা চব ইয়াতে? থকা মেলা বুলি নহয়, চলিৰ পৰা আনি মহন্ত বাবে মানে তেখেতৰ শিষ্য মানে এতিয়া গোটেই তেওঁৰ গুৰুভাৰ মাধৱদেৱক যিটো বনাই থৈ গ'ল, সত্ৰাধিকাৰ মাধৱদেৱক শংকৰদেৱে বনোৱা নিচিনাকে এতিয়া হৰেকৃষ্ণৰ বাবে এখেতক বনালে, নহয় নেকি? হয় বাৰু, হ'ব। বন্ধুসকল আহক, এতিয়া আমি সংগ্ৰহালয়টো চাওঁ। হৰেকৃষ্ণ মহন্ত আটাৰ, জয়গুৰু শংকৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আটাৰ সংগ্ৰহালয়। ইয়াতে মানে আটাৰ সমস্ত পুৰস্কাৰ এইবিলাক চব আছে আৰু জোতাযোৰ খুলি যাব লাগিব। এইবিলাক আটাৰ লগত তোলা ফটো, এইবিলাক চব বিশেষ বিশেষ ব্যক্তি। আহক এতিয়া আমি ভিতৰত যাওঁ। লাইটৰ ব্যৱস্থা নাই নে? এইবিলাক আটাৰ লগত যিমান মানে ফটো তুলিছিলে মানুহবিলাক, চব বিশেষ ব্যক্তিসকলৰ ফটো আৰু ইয়াতে আছে। এইবিলাক
লাইটটো অন কৰি ল'ব লাগিব। এয়া আটাৰ আসন এখন, সত্ৰাধিকাৰ আসন। ইয়াতে আটা বহিছিল আৰু তাৰপিছত এইবিলাক চেক পাইছিলে কিবা। তাৰপিছত এখন আটাৰ হুইল চেয়াৰ। আৰু আপোনালোকে আটাৰ বিষয়ে, হৰেকৃষ্ণ মহন্ত আটাৰ বিষয়ে মানে গোটেইখিনি সমস্ত কথা জানিব পাৰিব। এইখন মানে ফিল্ম বাই মঞ্জিল বৰুৱা, এলন ইন দ্য কম্পেক্ট জোন। এখন মানে ইউটিউবত চাব আপোনালোকে। আটাৰ বিষয়ে বৰ ধুনীয়া এখন ফিল্ম বনাইছে। আপোনালোকে একদম আচৰিত হৈ পৰিব, এনেকুৱা ঘটনা সুন্দৰ। চাওক, দুপৰীয়া আহাৰ গ্ৰহণ কৰা কাঁহৰ কাঁহী বাতি, আটাই খোৱা কাঁহৰ কাঁহী বাতিবিলাক। আপোনালোকে আহকচোন, বৰ ধুনীয়া এখন সুন্দৰ গুৰুজনাৰ একদম পিয়'ৰ এশৰণ ইয়াতে পাব। সুন্দৰ একদম, আপোনালোকে ইয়াতে আহিলে শুদ্ধ এশৰণ পাব আৰু। এয়া অন্তিম শয়নত হৰেকৃষ্ণ মহন্ত আটালৈ অনুৰাগীসকলৰ প্ৰদান কৰা গামোচাসমূহ। এইবিলাক গামোচা পাইছে, অন্তিম শয়নত মানে গামোচা দিছিলে। এয়া হ'ল আটাৰ ভৰিৰ চিহ্ন। সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আটাই ব্যৱহাৰ কৰা বিচনা। এখন বিচনাত শুইছিলে আৰু। একবাৰ চুই পেলাই সেৱা এটা কৰোঁ। আটা কৃষ্ণ 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 কৃষ্ণ। আমি 3 বছৰমান আগতে আহোঁতে এওঁক মানে জীৱন্ততে পাইছিলোঁ। তেওঁ অসুস্থ হৈ আছিল। আমি আটাৰ লগত কথা পাতি পেলাই আমি গৈছিলোঁ। এতিয়া তেওঁ নাই বাৰু। আমি তেওঁৰ অন্তিম সময়ত আহিব নোৱাৰিলোঁ। এয়া হৈছে হৰেকৃষ্ণ মহন্ত আটাৰ পৌৰাণিত অতিথিশালা। ইয়াতে আহিলে আপোনালোকে ৰাতি থকাৰ ব্যৱস্থাও আছে। এইবিলাক ৰুমত আপোনালোকে থাকিব পাৰিব। এইবিলাক চব ব্যৱস্থা আছে। থকা মেলাৰ ব্যৱস্থা আছে। আমি আজি তেনেকুৱা ভকতীয়া পৰিৱেশত নাহিলোঁ। আমি ভাল পৰিৱেশত নাহিলোঁ বাৰু। আমি যিদিনা ভালদৰে আহিম, সত্ৰত ডাইৰেক্ট মানে সত্ৰত অহাকৈ সেইদিনা আমি সেৱা চেৱা লৈ যাম আমি। এয়া সত্ৰৰ নামঘৰ। ইয়াতে আমি সেৱা ল'ম বাৰু। আমি নেক্সট টাইম যেতিয়া আহিম, ইয়াত গুৰু আসন আছে। এতিয়া ভাগৱত পাঠ, নাম প্ৰসংগ এইবিলাক হয় আৰু সকলো। এখন অতি সুন্দৰ সত্ৰ, অতি শান্ত পৰিৱেশ। ইয়াতে আহিলে একদম শুদ্ধ শান্ত পৰিৱেশ পাব। আৰু লগতে সুন্দৰ ব্যৱহাৰ আৰু খোৱা লোৱা থকা ব্যৱস্থা সকলো আছে। আপোনালোকে আহিব, সত্ৰখন চাব। গুৰুজনাৰ আদৰ্শৰে এখন সুন্দৰ এশৰণীয়া সত্ৰ। হৰেকৃষ্ণ মহন্ত আটাই ইয়াতে বৰঙাজুলিত, ডিমাকুছী আৰু বৰঙাজুলিৰ মাজতে আছে সত্ৰখন। ইয়াতে প্ৰতিষ্ঠা কৰিছিল তেওঁৰ বহুত হেৰিৰ মাজত সত্ৰখন। প্ৰথমতে আপোনালোকে সেই ফিল্মখন চালে গম পাব কেনেকৈ তেওঁ সত্ৰ প্ৰতিষ্ঠা কৰিছিল। এয়া হৈছে জিৰণি চৰা। চাওক, কৃষ্ণই বাঁহী বজাই আছে জিৰণি চৰাৰ সন্মুখতে। আপোনালোকে আহিলে ইয়াতে জিৰণি ল'ব পাৰিব ইয়াৰ ভিতৰত। ইয়াতে পাব। এইটো হৰেকৃষ্ণ মহন্ত আটাৰ প্ৰতিমূৰ্তি। প্ৰথমতে সোমাই পাব। আজিৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছোঁ।